হাই এভৰিৱান, গেংটক চিৰিজৰ এইটো মোৰ লাষ্ট ভিডিঅ' আছিলে, তো দিব পৰা নাছিলোঁ আৰু ভিডিঅ'টো চাই কেনেকুৱা পায় আপোনালোকে জনাব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। গুড মৰ্নিং। আৰু আজি গেংটকত থাৰ্ড ডে হয়, 3 দিন হ'ল আৰু ৰাতিপুৱা ব্লগটো ষ্টাৰ্ট কৰিছোঁ আৰু ব্ৰাছ কৰিলোঁ। এতিয়া কফি খাওঁ, পানী গৰম কৰিছোঁ, পানী খাওঁ, তাৰপিছতে ওলাই যাম ক'ত কেনেকৈ ভিউ চাব পাৰোঁ। তো আপোনালোককো দেখাই থাকিম, চাই থাকিব ভিডিঅ'খিনি। আৰু ইয়াৰ বস্তুবোৰ ইমান ফুল দেখিছে, বেলুনটোৰ নিচিনা। এতিয়া কফি গৰম কৰিছোঁ। এতিয়া খাম মেগী, কাৰণ ঠাণ্ডা জেগাতটো মেগী মেইন। মেগীটো খাই লওঁ। মেগী এতিয়া ওলালোঁ হোটেলৰ ৰুমৰ পৰা, তাৰপিছত চাওঁ ক'লে যাওঁ, কিন্তু আৰু আপোনালোকক দেখাই থাকিম, চাই থাকিব ভিডিঅ'বোৰ আগলৈ। আৰু এতিয়া ব্ৰেকফাষ্টত আজি আমি ভেজ ম'ম' খালোঁ, চাহ খালোঁ আৰু এটা বান খালোঁ মই। আৰু এতিয়া যাওঁ, গাড়ী কাৰণে ৰখি আছোঁ। ৰ'দটো বহুত বেছি, কিন্তু ঠাণ্ডা বহুত। তো ভিডিঅ'বোৰ চাই থাকিব আগলৈ। আৰু এতিয়া আমাৰ গাড়ী গ'ল আৰু এতিয়া গৈ আছোঁ ভিউ পইণ্টবিলাকলৈ গৈ আছোঁ। চাওঁ ক'ত ক'ত যাব পাৰোঁ সময় হিচাপত। ক'ত দিয়ে, এনেইতো 10টা ভিউ পইণ্ট আছে বুলি কৈছে, তো কিমানটাত লৈ যাব পাৰে চালোঁ আৰু আপোনালোকক দেখাই আছোঁ ক'ত গৈ আছোঁ। আৰু ইয়াতে এটা মনেষ্ট্ৰী আহিছোঁ, বুদ্ধসকলৰ। তো ইয়াতে চাই লওঁ, ইয়াত য'ত গ'লেও ষ্টেপ আৰু পাহাৰ। ইয়াত এক পাক গোটেই ঘূৰাব লাগে, ঘূৰালোঁ, তাতে সেৱা কৰিলোঁ। আৰু এতিয়া ইয়াৰ পৰা যাওঁ, কাৰণ বহুতকেইটা জেগাত যাব আছে, সময় নিমিলিব, তো সেইকাৰণে বেছি টাইম নাথাকিলোঁ ইয়াতে। ইয়াৰ পৰা যাব এয়া। এতিয়া আহিলোঁ গণেশটক। ইয়াতে দোকান চোকান বহুত আছে। গণেশটক নে গন্তি কিয় তুমি নপলা নেকি? অঁ, ময়ো দেখা নাপালোঁ। তো ইয়াতে গণেশটক আছে, ইয়ালৈ আহিছোঁ। এতিয়া খাওঁ ঝালমুড়ি ন, বুট খাওঁ। বুট খা, এক বুট দি দিছে ঝালমুড়ি। বুট কোনো ভাল হ'ব, এইটো খাওঁ, এইটো মটৰটো মিক্স কৰি লোৱা। আৰু এতিয়া খাওঁ মটৰ। এনেকৈ দেখাই নহয়, বইল মটৰ, পিঁয়াজত সানি দিছোঁ। ইয়াতে বহি কফি গৰম গৰম। ঝাল পাপড়।
কি চাইছা অঁ আমাৰ তাতো এনে নৰ্মেল পায় ন ইয়াতে জ্বলা দিয়া পায় বিহু চাওক আৰু ইয়াৰে এটা ফেমাছ ডিছ খাম আলু চূড়া তো দাদাই বনাব দেখাই আৰু এই আলু চূড়াৰ যিটো আছিলে সেইটো আলুটো কিবা জোল টাইপ বনায় তাৰপিছতে এনেকৈ চিৰাটো ভজা চিৰা দিয়ে তাৰপিছতে কৰ্ণফ্লেক্স দিয়ে তাৰপিছতে এইফালে পিঁয়াজ আৰু এইফালে ধনিয়া চনিয়া বুট এনেকৈ দি আৰু এনেকৈ কিবা চাটনি দি এইটো ৰেডি হৈ যায় কিন্তু খাবলৈ না বহুত টেষ্টি আছিলে কুকুৰকেইটা ইমান ধুনীয়া ধুনীয়া কুকুৰ ৰাস্তা কুকুৰ হয় কিন্তু বহুত ধুনীয়া হয় সেইটো চাই আছে এইফালে সেইটো ৰাস্তাৰ কুকুৰ বাট ইমান ধুনীয়া ধুনীয়া নুমাল পুৰা ये लोकल डिश ट्राई कर चाहूं रुमाल गिर गया आपका हाँ जी सर 1 मिनट भैया हल्दी हो लिपे অলঘৰত নাইটি নিপিন্ধিলে যেহেতু আহিছোঁ বেলেগ এটা জেগাত ট্ৰাই কৰিছোঁ ইয়াৰে ট্ৰেডিশ্যনেল কিছুমান বস্তু তো আৰু ক'ত ক'ত যাওঁ চাই থাকিব ভিডিঅ' ভিউ বহুত ধুনীয়া জোৰাই কি কৰি আছা তুমি আৰু আমাৰ এখেতক চাওক কি কৰিছে মই ধৰিব পৰা নাই মানে অথনি পৰা পাৰিলে এতিয়া আহিলোঁ তাচি বি পইণ্ট ভাগৰতে গৈছে আৰু এইফালে দাদাজনে খুব ধুনীয়া গীটাৰ বজাই আছে মই দেখাই আছোঁ বাৰু ধুনীয়া এটা कॉर्नफ्लेक्स खाओ कितना प्लेट भैया 50 दे दीजिए 1 प्लेट मिक्स मिक्स फ्रूट्स लिया যাবো फोटो खींचने के लिए रोका है आपको हाँ अच्छा मजा आया ভাল লাগিলে এটা নতুন এটা ট্ৰাই কৰিলোঁ এইটো তাৰ পৰা ইয়ালৈকে পালোঁ ৰুম এতিয়া 2টা বাজিছে আৰু সোনকালে গৈছিলোঁ অলপকৈ ঘূৰিলোঁ গোটেইখিনি ভিউ পইণ্ট এতিয়া আহিলোঁ আহি কফি লৈ লৈছোঁ হাতত কফি মজা লাগে আৰু এইটো লোকেল ডোনাট
লোকেল ডোনাট টেষ্টি হয় খাবলৈ অকল ফটো উঠিলে 100 টকা ফুৰালে 500 টকা তো এতিয়া অকণমান কফিটো খাই কিবা এটা খাই লওঁ লাঞ্চ কৰি লওঁ তাৰপিছতে আৰু ভিউ চাই চাই কফিৰ মজাই বেলেগ